হারামিহত হ্যাঁ কি বকছিস তহঁতি জালাম মহে জানিছো চুপ থাক তহঁতি ঐ আমি এইখিনি কথা পাতিছোঁ দেখা নাই তই কেলে তেনেকৈ চিঞৰিছ হাৰমনি গুৰুহত ঠাণ্ডা দিন আহি গ'ল জালাম মহে জানিছো বাপেকে গা ধুতে কিমান দিগদাৰ হয় চুপ তহঁতি বুজি নাপাবি বুঢ়াটো গৰুবাৰ চালা ঠাণ্ডা দিনত তাৰ টেনশ্যন হে ভগৱান ঠাণ্ডা দিন আহি গ'ল কি কৰিম এতিয়া গা ধুম কেনেকে আজি 2 দিন হ'ল গা ধুবই পৰা নাই আৰু কেইদিন থাকিব পাৰিম ঠিকেই নাই ঘৰত ভুকিয়ে আছে কিছুমানতো কৈছে গোন্ধাইছে বুলিও হে ভগৱান ঠাণ্ডা দিনটো যোৱাই দিয়া আৰু মোহন দেখোন কি হ'ল ইমান টেনশ্যনত কি কৰিছা ইয়াত ছাৰ কি টেনশ্যন হ'ব একো টেনশ্যন নাই মোৰ একো টেনশ্যন নাই মই গা ধুবলৈ টেনশ্যন নলওঁ নহয় মই গা ধুই দিওঁ ঠাণ্ডা দিন গৰম দিন কথাই নাই হে ঠাণ্ডা দিন ঠাণ্ডা দিনত গা ধোৱাটো তোমাৰ টেনশ্যন নাই মানে ঠিকে আছে তোমাক মই কথা এটা সুধোঁ দেই সোধক যি সুধে সুধিব পাৰে আৰু তোৰ যেন এইবাৰ ৰিজাল্টটো বেয়া হ'ল কেলে বাৰু সেইটোকে সুধিবলৈ আহিছিলোঁ তহঁতৰ ঘৰলৈকে তোক ৰাস্তাতে পালোঁ তোৰ ৰিজাল্ট কেলে বেয়া হ'ল ছাৰ কি ক'ব আৰু ভাল মানুহৰ লগত এনেকুৱা বেয়া কাৰবাৰ হয়ে আৰু ভাল মানুহ সদায় ৰিজাল্ট বেয়াই হয় মই যাওঁ ভাল মানুহৰ বেয়া হয় কি কথা হৈ গ'ল বে ঠাণ্ডা দিন আহিলে গাহেনো কেনেকে ধুম ঠাণ্ডা ঠাণ্ডা লাগিছে মোৰ আজিৰ পৰা মই ঠিকনাহে সিদ্ধান্ত লৈ লৈছোঁ যেতিয়ালৈকে ঠাণ্ডা দিন নাযায় তেতিয়ালৈকে মই গা নুধুম বাপেকে ধেমালি ইমান ঠাণ্ডা কোনে সহ্য কৰিব পাৰে মইতো সহ্য কৰিবলৈ নাই দেই ৰাতিপুৱা হ'লে জুই ধৰিম আৰু ৰাতি হ'লে ব্লেংকেটত সোমাম আৰু ভাত খাবলৈ যাবলৈ হ'লেও জুইৰ ওচৰত বহি ল'ম হ'লেও যিমানে যি নহওক ইমান ঠাণ্ডাত গা ধুব পাৰি নেকি নাই বিয়া তাহাঁতকে যা কৈ দিছোঁ নহ'লে পিঠি ফালি দিম দেউতা গৈছোঁ মই গা ধুবলৈ গ'লোৱে